মতা ছাগলৰ কম নে মাইকী ছাগলৰ কম ছাৰ যিটো জানা সেইটো মতা মাইকী লগত কথা ছাগালৰ বিষয়ে বগা কৰিলেতো কথা নাই সেইটো কথা নাই সেইকাৰণে ছাৰ ঘাঁহ খায় ঘাঁহটো খায় ঘাঁহ খায় পিঠে খায় পিঠে ভাত খায় ভাত ছাগালে পিঠে ভাত খায় ओ भाई मारो मुझे मारो मारो मुझे मारो আহিয়ে নাপালা যায় আৰু কৰি सारे जियो के सब उत्तर दिन में गाड़ी सारे की ले ফেলিছিলে ৰচনা খান নে অঁ ছাগলৰ এই আমাৰ ছাগাল নাই নহয় মই যদি চৰে হাঁহ কিবা কিবি এইবিলাক ধৰ আমাৰ চৰে আছে হাঁহ আছে এইবিলাকৰ কথা যদি সুধি তেতিয়া ক'ব পাৰিম এ আহে এইগিলা হ'ব কেতিয়া আহিলি তই মোৰ আহা বহুত দেৰি হ'ল শুনিছা নাই এতিয়া গেলি চাহ দেখোন নাই গাড়ীখন আছে কিন্তু মানুহটো ক'ত গেল চাদাকে খালোঁ দুই পেলা মান এতিয়া যামে আৰু বাপা ঐ তই চাবা মাৰিছা নেকি ক'ত গেল নে কি ক যাওঁ নেকি গাঁও মানে হেৰি ল'ব লাগিব বাদে দিব লাগিব এই মাছটোৰ হাতত বেলেগ ল'ব লাগিব এই ঘৰটো ভালে ভাল ঘৰত মানে হেৰি কৰিব লাগিব বেলেগ একো নাই চিনে দেৰি হ'ল নেকি মোক ৰখি ৰাখিবা চাৰে কেতিয়াবা আহা বুলি ক'লে কেতিয়া আহি পাই এই আহি মই গাড়ী এখন থলোঁ গাড়ী এখন থৈ আখৰ চাদা খাওঁ বুলি ৰাস্তাত গ'লোঁ চাদা খাওঁ খাই মই চলি ক'ত এতিয়া ন দাদা আহি দিয়ে মই ভাবাই নাই মই অকণ দেৰি আহি নাই মই বহুত টাইমত আছোঁ আৰে ভালে কৰিছে দি মই এইটো কি কি মই যাবা কৈছিলোঁ ইয়াত দিওঁ নাহিলে মানে মই ৰাস্তাত যাবাই ওলাবি আমাৰ হ'ল তাত ধৈৰ্য নাই ধৈৰ্য নাই আধাত বেটা আচ্ছা কালি ৰচনা এটা বিষয় কৈছিলোঁ না মনত আছে তোৰ মনত আছে এটো থাকবই টিউশ্যন মোটামুটি 3 বছৰ মান হ'ল এটা টিউশ্যনে কৰি আছে এটো থাকবই তোৰ আছে নে নাই মোৰ ছাগালৰ কাৰণে কৈছিল নেকি ছাগালৰ অঁ কচোন ছাগালৰ বিষয়ে ছাগালটোতো মই ক'ব নোৱাৰিম ছাৰ আমাৰ ছাগালে নাই ছাগাল নহ'লেও ক'ব নোৱাৰা নোৱাৰোঁ ছাৰ উঠি লোৱা আমাৰ ছাগলীৰ বিষয়ে তুমি নৰবিয়া নোৱাৰোঁ ছাৰ কিহৰ বিষয়ে পাৰবিয়া মই আমাৰ হাঁহ আছে চৰাই আছে এইবিলাক অকলে সুধিলে ক'ব পাৰিম ছাগালৰ বিষয়ে নৰা নোৱাৰোঁ ছাৰ কিতাপত পাৱা নাই এতিয়া ক'ত পাছলৈ পাহৰিলোঁ ইমান দিন হ'ল আৰু ঠিক আছে হাঁহৰ বিষয়ে কচোন পিছে ৰচনাটো হাঁহটো ছাৰ এতিয়া আমাৰ সৰু হৈ আছে নহয় ডাঙৰ হাঁহবিলাক চাব ইয়াৰ কথা সৰু হাঁহৰ ৰচনা ক'ব নোৱাৰি নোৱাৰোঁ ছাৰ কেনেকুৱা হাঁহৰ ৰচনা ক'ব পাৰিবি এতিয়া মই চানাকেইটা ক'ব পাৰিম চানাকেইটা বেছি মায়ে তাৰমানে দিনে উন্নীত দিলে দিয়াৰ পিছত ছাৰ এনেকৈ ৰচনা কৰিলে হ'বনে চুপ বিলকুল চুপ তুমি বহাচোন তোমাক মই অকণ দেৰিকৈ সুধি আছোঁ হা তোমাক মৌখিক সোধোঁ আচ্ছা ধৰি লোৱা ধৰি কাক ধৰিম ছাৰ নাই মই ধৰি লোৱা মানে ধৰি লোৱা উদাহৰণ হয় ছাৰ উদাহৰণটো বুজি পোৱা নাই হয় ছাৰ তোমাৰ ঘৰত 9জোপা নেমু গছ আছে নেমু টেঙা যি টেঙা গৰমত খাই আছে ছাৰ আছে আছে না না আগতে আছিল এতিয়া নাই এতিয়া ঠিক আছে হ'ব সেইটো কথা নাই 9জোপা নেমু গছৰ পৰাই তুমি যদি তাৰা পৰাই হয় ছাৰ ধৰি লওঁ 4জোপা কাটি দিয়া কেইজোপা থাকিব তাৰমানে 10জোপা নেমু আছিল আছিল 4জোপা কাটি দিলি অঁ কেইজোপা থাকিল অঁ নেমু গছটো কাটিব নোৱাৰিম ছাৰ কাটবিয়া নালাগে মই তোমাক সুধিছোঁ মৌখিক ধৰি লওঁ ধৰি ল'লোঁ 10জোপা আছিল আছিল 10জোপা ধৰিলোঁ হয় ছাৰ তাৰ পৰা তুমি ধৰি লোৱা 4জোপা কাটি দিলা 4জোপা কাটি দিলি মোক দেউতাই তাৰমানে সোধাই নেৰে ছাৰ বুজি পোৱা নাই কথাটো মই সোধা মৌখিক মৌখিক বহা বেলেগ কৰক ছাৰ বেলেগ কৰক না বহা হ'ব বহা উঠছোন তই উঠি পেলাই ক'ব লাগে তইতো এনে বহু বছৰ হ'ল টিউশ্যন মোৰ তাত আহিয়ে আছে তোমালোকে আজি নতুনহে ই আহিয়ে আছে বছৰটো সেই চাইকেলখন লৈ এনেকৈ টিউশ্যন আহি আছে কি ক'ব পাৰিবি তই বুজাই পাৰোঁ পাৰে ছাৰ ইটামান পাৰে পাৰে কি এনে পাৰে ছাৰ যোনটো এনে কৈ থাকে তামাম পঢ়ে নে ঘৰত পঢ়ে নে ছাৰ বহি কৈ দি বহ আজিকালি মাষ্টাৰে ছাত্ৰ আঁকেই দি চাইকেলৰ বিষয়ে ৰচনাখন কৈছোঁ সি নৰে সি হাঁহৰ বিষয়েহে পাৰে ছাগাল অঁ আমাৰ পাৰে ছাগাল কাষততো আছে ৰচনাখন ছাগালৰ বিষয়ে তহঁতৰ আছে নেকি আমাৰ আগতে এটা আছিল চাৰি পাঁচ বছৰ কি পাৰব নেকি তই নৰা তাৰমানে
পৰীক্ষাত তাৰমানে সি লেখলিতে পাছ কৰিবি পইচা চাম আৰু লাষ্টত বদনামটো হ'ব টিউশ্যন মাষ্টাৰৰ ছাৰ। ছাগালৰ বিষয়ে ৰচনাটো হ'ব মই নেকি ছাৰ ছাগালৰ বিষয়ে উঠিবলৈ ছাগাল মতা ছাগালৰ কম নে মাইকী ছাগালৰ কম ছাৰ যিটো জানা সেইটো মতা মাইকীৰ লগত কথা নাই ছাগালৰ বিষয়ে ছাগাল আৰু বগা কৰিলেতো কথা নাই সেইটো কথা নাই কেতিয়াবা চাই ক'ম নে ছাৰ তই এনে নাচাব পাৰ নোৱাৰা নাচাব টান কৰোঁ ছাৰ চাই আকৌ ক'ব লাগে ছাৰ কিতাপ কাণ নাই কালি ক'ব পাৰিম আৰু কালি কোৱা ছাগালৰ বিষয়ে ৰচনা তোৰ মুখস্থ নাই নাহে নাহে মুখস্থ কি বিষয়ে এনে ক'ব পাৰিম অলপমান পাৰিম আৰু তই অলপ কওঁ ছাগাল এটা বনৰীয়া ঘৰচীয়া জন্তু বনৰীয়া নহয় ঘৰচীয়া ঘৰচীয়া বুলি ক'লো ছাৰ তাৰমানে পথাৰত এৰি দিছে দে ই ভাবছি বনৰীয়া বুলি ভাবছি। নাই আৰু ভুলাও নাথাকে পইচা পইচা ছাগালে ছাৰ ঘাঁহ খায় ঘাঁহটো খায় ঘাঁহ খায় পিঠে খায় পিঠে ভাত খায় ভাত ছাগালে পিঠে ভাত খায় ছাগালে খাই খায় ছাৰ ছাগালটো খাই খাই দিয়া কৈ থাক খায় তুৰ গুটিয়া খায় তোৰ গোটেই মানে এই যে ধানৰ পৰা খাই দিয়ে কৈ থাক খায় খাই খাই দিয়ে কৈ থাক তাৰপিছত আৰু কি খায় समझ रहे हो समझ रहे हो आप আৰু বেলেগ এটা সোধক কমটো মই সুধিম কি তাই নবাহে খবৰ বা বৰবাদ আচ্ছা হেৰি কালি আৰু কি প্ৰশ্ন আগৰ তই প্ৰথম পঢ়িব যাওঁতে কলটো কিমান নাম আছিলে তাৰপিছত কি এইখিনিয়ে গেল মানে প্ৰথম ক পালাৰ অটো বাছিল সি কটো বাছিল ডাঙৰ অলপ ডাঙৰ আছিলে কটো যেতিয়া দ্বিতীয় পালা ক এতিয়া সৰু হ'ল ই খালি সদায় ক'ব কটো বোলে খিনিছে মই ক দুৰ্বল খিনাও নাই হা ইটো হ'ল দ্বিতীয় শ্ৰেণীৰ ক আৰু আগৰ ডাঙৰ কলটো ছাৰ এইটো আগৰ সেই বস্তা পাৰিব বস্তা পাৰিব এতিয়া দেখবি হা এতিয়া সেই কটো অলপমান সৰু হৈছে ই ক'ব খিনিছে আৰে খিনাও নাই ইয়াক আৰু কি লাভ নাই আচ্ছা এই হাঁহৰ বিষয়ে ৰচনা কওঁ হাঁহ ছাৰ আমাৰ ঘৰততো ক'ম নে ছাৰ তহঁতৰ ঘৰটো ক'লো হাঁহৰ বিষয়ে ক'লি মায়ে তাৰমানে ধুনীয়া দিছিল দিছিল তাৰপিছত চানা ফুকল খুব বেছি ফুকলৰ পিছত আৰু হাঁহেতো জন্ম পায়ে একো খাব নোৱাৰে সেইটো গম পাইছোঁ বিষয়টো বিষয় ৰচনা হয় ছাৰ কৈ আছোঁ তাৰে কাৰণে কৈ আছোঁ তাৰপিছত আৰু মায়ে পানী দিলে পানী খাৱা কৰিলে হাঁহে ৰচনাটো কওঁ ৰচনাটো তাৰপিছত আৰু ছাৰ এখানি মই এনেকৈ ক'ব পাৰিম আমাৰ ঘৰখিনিয়ে ক'ব পাৰিম বেলেগ নৰো মানে মানে ই যেনেকৈ ক'লা মানে ছাগালৰ বিষয়ে অঁ সেনেকৈ তই হাঁহৰ বিষয়টো ক'বা নেকি ছাৰ হাঁহে তাৰপিছত আৰু ফাৰ্ষ্টতে তুহুৰ গুটিয়ে খায় অঁ ভাত খায় ভাত খাই তাৰপিছত অলপ ডাঙৰ ভাত এইটো ৰচনা আছে অঁ এইটো ৰচনা হৈছে আৰু হা হয় ছাৰ এইটো ৰচনা হ'লে তোৰ ঘৰত কি এটা হাঁহে কোৱা হয় ছাৰ সেনেকৈ পাৰিম মই কেনেকৈ পাৰিব নহ'ব ইয়াক থাকি নালাগে দি ইয়াক নকৰিবি আচ্ছা এই হেৰি পাব মৌখিক ছাৰ গৰম লাগছি নহয় নহয় মৌখিক গৰম লাগছি এখন দিম মৌখিক 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 এতিয়া এটা মৌখিক খুজিছিলোঁ এওঁ নালিলে আচ্ছা তুমিও কোৱাচোন বাৰু মই ছাৰ তুমি দহটা আপেল চাৰি ঘৰ মানুহ যদি তুমি ভগাই দিব লগা হয় ধৰি লোৱা ছাৰ নাই মই আপেল দিব নোৱাৰোঁ বেলেগ নহয় দিবাই নালাগে মই মানে তোমাক এই অংকৰ লাইন 200 টকা লৈ ছাৰ কেজি 200 টকাটো মই গম পাইছিলোঁ 200 টকাটো মই গম পাইছোঁ দহটা আপেল যদি চাৰি ঘৰ মানুহ কাৰণে ভাগৰ দিয়া যায় কেইটাকে পৰিব ছাৰ দিব নোৱাৰোঁ মই ইমান দামেদি কিনি আনি পেলাই বেলেগকে দিম এইটো হয় বুজি পোৱা নাই বহা বহা কচোন বাৰু তই এতিয়া কোনটো এইটোৱে এতিয়া ন কথাটো আপেলটো অঁ ছাৰ আপেলটো কি ক'ব আপেল আৰু কি বেলেগ এটা সোধক আপেলটো নহয় ধৰিম নি এটা কাম কৰ কালি তামোল চামোল সুধে না কালি ধৰ মুখস্থ কৰি আহিবি তোৰ ঘৰৰ কি আছে আৰু গৰু ছাগল নাই নে নাই ছাৰ যিটো আছে তাৰ বিষয়ে ৰচনা তোৰ কি আছে আমাৰ এটা ছাগালে আছে ছাগলৰ বিষয়ে ৰচনাটো তোৰ তাৰপৰা শুনিছোঁ একবাৰ ক'লো দেখোন অলপমান আগত ছাগালৰ বিষয়ে মই এওঁ কৈছিলোঁ তুমিহে কোৱা নাই তই কোৱাচোন কোৱা ছাগলৰ বিষয়ে ৰচনা ছাগালটো ছাৰ মই একেবাৰে নাজানো আমাৰ নাই নহয় ছাগাল দেখা নাই। বেলেগ কিবা এটা ছাগলৰ বিষয়ে ৰচনাটো কওঁ ছাৰ প্ৰথম তই এই সেই দ্বিতীয় আগতটো কেইবছৰ হ'ল দ্বিতীয়ত 3 বছৰমান হ'ল পাই এটাতে নে মাষ্টাৰে আকৌ পঢ়িব পাৰিলেও নৰা বুলি ক'ব ই আকৌ এটাতে আজি মোটামুটি 7 বছৰ মানুহ যায়ে আছে মানে মাষ্টাৰে এৰি দিয়া নাই মাষ্টাৰে কৈছে তই থাক মোৰো ৰিটায়াৰ হ'ব তোকো পাছ কৰি দিম আৰু ভাল ইণ্টেলিজেণ্ট গম পাওঁ মই আহিয়ে আছে ছাৰ মাষ্টাৰৰ চিটটো তাৰমানে একে দিব নেকি লাষ্টত
ইয়াক নেদে তাৰমানে যে হেডমাষ্টাৰটো ৰিটায়াৰ হ'লি এই আকৌ সেইদিনা পাছ কৰি স্কুলৰ পৰা উলিয়াই দিব এই বহু বছৰ হ'ল নহয় এখন স্কুলত যাই আছে বুজিছে না পিছে আজি আৰু কালি তহঁতে গোটাইখিনি মুখস্থ কৰি কথাখিনি ক'বা দি ই খালি যাওঁ যাওঁকে থাকে মই মানে বহুত আগতে আছো ঘৰত যে কি কৰিবি নহয় ছাৰ আৰু ঘৰত ফুৰি থাকা লাগিব না নহয় এতিয়া পঢ়া কিমান টাইম পঢ়া ঘৰত অঁ এতিয়া যাই ছাগল টান বজালো অঁ ছাগলটা আনি পেলাই পঢ়িবি কিমান সময় পঢ়া নাই অলপ পঢ়িব লাগিব কিমান সময় নাই অলপমান পঢ়ি পেলাই আকৌ টিভি চাবা সময়টো কৈছে কিমান সময় পঢ়া 1 ঘণ্টামান পঢ়া যায় 1 ঘণ্টা পঢ়া মানে আৰু কিতাপখন মিলি চাই থাকো আৰু মোবাইলত গেম চেম খেলি থাকা মোবাইল অ ছাৰ ই ছবি চাই থাকে ছবি চাই থাকে কিমানটা পঢ়া পিছে ছাৰ পঢ়ো 6-7 ঘণ্টা কি কয় 6-7 ঘণ্টা এক্সট্ৰা ছাৰ মই বাৰত গ'লেও মোক কিতাপখন লৈ যাওঁ এখন কিতাপ থাকে তাৰমানে লগত এখনে নে আৰু বেলেগ কিতাপ ল ছাৰ এখন বেছি ভাল লাগে তাৰমানে কিবা গানো ধৰে আনিছোঁ নহয় ছাৰ ডাঙৰ ডাঙৰ ৰাখা আছে অঁ এখন মানে কি পেচা কৰি লৈ যা লৈ যাওঁ ছাৰ অঁ তই আকৌ মই ছাৰ পঢ়োঁ কেনেকৈ পঢ়া ছাৰ এই বেছিভাগ তাৰমানে ঘুমাওঁতে পঢ়োঁ অঁ মানে কাগজ চাগজ লৈ লৈ পেলাই হয় ছাৰ, পঢ়া হয় ছাৰ। সেইকাৰণে পঢ়াটো তোৰ ভাল হয় ছাৰ। তাৰমানে ঘৰৰ বস্তুখিনি গোটেইখিনি ঘৰৰ কথাই হয় ছাৰ, সুধিব লাগিব মানে অংক সুধিলেও ঘৰৰ কথাই সুধিব লাগিব হয় ছাৰ যা বিচাৰে তহঁতে এতিয়া আজি আজি আমি নপঢ়োঁ এতিয়া নহ'ব যে যি পঢ়িছে তহঁতে বাপা মাথা গোলা কৰি দিছে মোৰ পিছে ছাৰ যাওঁ যা কোনে তহঁত থাকিব দিছে কালি আহিবি তহঁতে যা যা তই ভালকৈ পঢ়বি তোকে অলপমান মই হেৰি কৰিছোঁ আৰু ভাল ষ্টুডেণ্ট পালোঁ বাপা ইহঁতে মোৰ মাথা খাব ইহঁতক টিউশ্যন কৰাতকৈ মই কিবা বেলেগ এটা কাম কৰিলোঁ হয় তাতে দেখোন গাড়ী ছাৰ কচোন ছাৰ ই তাৰমানে ঘৰত মায়েকক লাগি টিউশ্যনটো লোৱা কথা টিউশ্যন লোৱা কথা আছে মোক ল'ব দিছে। আমাৰ লগত মাথা খাৱাটো নহয় এই পাৰে ছাৰ পাৰে ছাৰ তামান বাৰু কোন শ্ৰেণীত আছে কোন ক্লাছ পাইছে এইবাৰ মেট্ৰিকে দিলোহে দিয়ে নাই দিয়া নাই ছাৰে দিবা মানা কৰিছে কোন ছাৰে ই তাৰমানে ছাৰৰ লগতে অহা যোৱা কৰে ছাৰৰ লগতে অহা যোৱা কৰোঁ কোন ক্লাছ কেইবছৰ পঢ়িলি ছাৰ হিচাপ নাই মোৰ হিচাপ নোহোৱা হৈ গৈছে এতিয়া মানে এখন স্কুলতে পঢ়ি আছে ছাৰে কৈছে তই এখনতে থাক অঁ মোক তাৰমানে বেলেগ স্কুলত যাব মানা কৰিছে ছাৰেও মোক ভাল পাই পঢ়ি কিনে কাহিনী বেলেগ গম পাইছে না তহঁতে বুজি পাইছে না তাৰপিছত তাৰপাছত আৰু ছাৰৰ লগতে আহোঁ ছাৰে যি খাব দিয়ে মই তাকে খাওঁ ছাৰে কিনি দিয়ে গম পাইছোঁ মেট্ৰিক দিয়ে ভাৱ নাই মেট্ৰিক তাৰমানে এতিয়া দিবা মানা কৰিছে কেতিয়া দিব দিছে ছাৰে একেলগে পাছ কৰি দিব বোলে আৰু একেলগে পাছ পাছ কৰি ছাৰে তাৰমানে যেতিয়া ওলাব তেতিয়া আণ্ডাৰ মেট্ৰিক পাছ কৰি দিম বুলি দেৰি আছে বিয়া বাৰু পাতিব তেতিয়া বাৰু হ'ব লৈ যাবি কালি লৈ যাম